জান মানে মই অলপ বিজি আছিলোঁ দিয়ক সেয়ে তোমাৰ কাৰণে বিজি থাকোঁ মই নাই ঠাণ্ডা পৰছি না মানে আমি ফুৰিব যাব লাগিব দুয়ে ঠাণ্ডাত শ্বিলং যাম হা এই ৰচোন তুমি যে ব্ৰেকআপ বুলি ক'লা কথাটো তুমি যে নাম দিনে মোৰ পৰা একলা খালি ষাঠি ৭৫ হৈছিলো মোৰ 5 ষ্টাৰ হোটেলত অৰ্ডাৰ দি পেলাই কোনে 8 টাকা পিজি খায় হা এনেকৈ থকাকে ব্ৰেকআপ বুলি ক'লে হ'ব নেকি হেল্ল' মই জানো তোমাক কেনেকৈ বতাছিলোঁ কেনেকৈ ব্ৰেকআপ দিয়া ব্ৰেকআপ দিছোঁ মই ব্ৰেকআপ দিছে এই জ্বলা আছিল কোনোবা এটা ভাল পাইছে তাকে ব্ৰেকআপ জ্বলা আছিল মই চালিয়ে আছোঁ কোনে ভাল পাব তোক হাপি বঢ়িয়া মাল পতাছিলোঁ আগদিনো দেখাই নাই আজিলৈকে ৭,৭07 টকা খাইছি টাইমত তাৰপৰাই তোক খিজিৰাও ভাল নাপাৱ তই কিবা এটা পাইছে পতাছোঁ তাকে কি ভাই কি এতিয়া 5 ষ্টাৰ হোটেলত অৰ্ডাৰ দি পেলাই 8 টাকা পিজ্জা খাই ষাঠি ৭৫ হৈছোঁ মই ষাঠি কলকাচি অৰ্ডাৰ হৈছোঁ একবাৰ দি মই পাৰিলে তাকে ভাই নেটখান তাক দিনো দেখাই নাই ৭,৭07 টকা খাইছি মোৰ তাৰপৰাই জখিনি জিয়াক তাক আৰু একবাৰ ব্ৰেকআপ দিওঁ তাক হেল্ল' তোক আৰু মই ৰিকুৱেষ্ট কৰিব ফোন কৰা নাই জখিনি জিয়াক বেয়া ডেকাই মোৰ কাৰণে কৈ নাচি তই বেয়া খাবি জখিনি জিয়াক কেনে দেখি তোক মই দেখি ভাল পাইছিলোঁ ফোন কাট ঐ ডেকা তই পেপাৰ পোৱা কোনে তই এতিয়া চাব যাবি নেকি এতিয়া ক'ত কালি মৰ্ণিং যাম এতিয়া যাওঁ এই এতিয়া নাযায় দিন পিনে যায় নেকি দিপৰীয়া ভাল তই খাই বেপাৰ লোকে কালি মৰ্ণিং চাহ পানী খাওঁকে যাম কিন্তু গা চা নতো এই ঠাণ্ডাত গা ধুবা নৰতে ভাই যাওঁ দেখা এনো তোকো সুধছো ঘৰ তোকত মিনাক্ষী তোৰ মিনাক্ষী ঘৰ দোকান হেনো ঘৰ কিয় যা কইনা চাবা যাম মোক লাগি কইনা চাবা যাবি দে বাবু কোনটোক গেলি কইনা চাবা আছি দেখা মোৰ পুচ্ছবে জল যে বাদ দি ভগৱান কোনটোক গেলি কইনা চাবা আছি মোক এটাই কেঞ্চাৰ দি মাতা মায়াকো মোৰ লাজ লাগে আপুনি মাতো হয় মাত মা কি আপি চলি মাতা দিছা জৰুত নাম তাই দিন আছো মাত্ৰ হাংকাই মাত পেলাম জৰুত মাত মাই হৈছি না আছিলো আহক আহিলে কওক পিছে ৰাস্তাতটো একো অসুবিধা হোৱা নাই একো অসুবিধা হোৱা নাই ল'ৰাটো কি কাম কৰে মন গেলি মই চব কৰোঁ মন নেগিলে একো নকৰোঁ ল'ৰাটো কিবা খায় নেকি বেয়া বস্তু নাই সেইবিলাক একো নাখায় নাই মই ভাতে নাখাওঁ দেখা কইনা চাবা আহিলো মায়ে আকৌ গৈ চাই আছো আপি তোক মাতি দিবে দি মায়ে আকৌ বয়া নহয় তই মায়াকক চাবি ৰ আপি চাবা লাগে আপি তোক মাতপে দিছো মায়াকক মাতপে দেও ৰ মাতপে দিয়কচোন ছোৱালীজনী মাতি দি আছো চাওঁ মাতি দি আছো তোমাৰ চাব আছো দিয়ক আছিয়ে দেখা এইটোৱে নেকি মোৰ কইনা সেইটোৱে হ'ব তই কিন্তু আকৌ লাপা নলগবি দিয়ে কইনা চাবা আছো তই মায়াকক চাই নথিবি মই মায়াকক হ'ল নিম দেই আগে মোৰ আপি নিবাৰি তাৰপিছত মায়াকক নেখাবাক নেতো নিদেখি তাড়াতাড়ি খাই লো আগে কইনা আৰু চাহ কাবু হেৰি দিবে নাস্তা দিবে নহ'লে চিপৰিয়া নেকি বস্তু এইটো আৰু কোন এইটো কইনাৰ ভাইটি ভাইটি আজি খাইছি ভাইটি কালি কিনে চিপছ নানিলি ভিনিয়াকে কান্দিবো চানা এইগিলা থাকলি জোতে মোবাইল দিব লাগব লুডি খেলব আৰু লগে লগে ভিনিৰ লগত লুডি খেলাও মই কৈছিলো আকৌ নে আপি তাকে যাৱে উপায় নেই আপি বেছি নাপয় ভণ্টি তোমাৰ নামটো কি মানে মোক পচন্দ হৈছে নে মা দেউতা য'তে ত'তে যাম দেখা হৈ গৈছে মোৰ সকাম আমাৰ ছোৱালী টেম্পাৰ আছে নহয় টেম্পাৰ থকা ছোৱালী পাহাৰ আনচলি মানে কিমানক লাগি পঢ়িছা তুমি
মেট্ৰিক পঢ়ি আছো মেট্রিক পড়িয়েছে কি পঢ়া তুমি আমার দিনে তো মেট্রিক পড়া নাই সাতটা বস্তু দেখা এ পি বহুত পঢ়া আনবাছো এ পি থৈ যাবা নৰা কিবাকে নহয় কিবা পাক মাৰিবই লাগিব মারবে লাগবো ঠিক আছে বিয়াখান আমার কম দিনের ভিতরতে হবো নাকি অ' খাও মা আমি এতিয়া যাই থাকো ঠিক আছে খাও মা পিছত কিন্তু আপনি মুখ নহলাব নকলাও দে মোৰ কথা সেইদৰে আমি কম দিনের ভিতরতে খৰি চৰি ফালি বিয়ার প্রোগ্রামে করতে যাও দিওঁ। নাকি বলক বলক বিস্কুট দুখান মান নেওয়ার রাস্তা খান সকলাক বুজো বেয়া যিহেতু ফিক্স হল দেখা বেয়ার কাৰণে মাছ আনিম আনি পেলাই বিলেত বরাবর পিস করিম চালানি মাছ আনিম বিলেতির দৰে পিস করিম নাকি ভালকৈ খুৱাব লাগিব ৰাইজক আমার বেটা আমি পইচা মারিম আৰু কোনি মারবো হা পইচা মাৰিব নালাগে তোৰ মানুহ খাই দেই মানুহ হৈ যাক ইয়া মোর বিয়া তরিবি না খুলহালি আছে কি আনিলা খুলহালি পঢ়ি চাও না বিয়া চিঠি লৈ আহিলা কেম্বা লগা ভালুকজন মোক কৈছি প্ৰশংসা কৰছি তোমাক দেখিবলৈ একদম বান্দৰৰ পিছফালটোৰ দৰে ই চালিয়া চলি এনে মিছু কৈছি তোমাৰ নাকত হেহেৰি লাগি থাকে লাগব পাৰা মানুহ লাগে অ' আৰু তোমাৰ গাৰ ইমান বাছ তোমাৰ লগত মই বিয়া হ'ব নোৱাৰিম দুবাইৰ পৰা আমাৰ চেণ্ট নে কিবা বাছ চলছি মোৰ লগত বেয়া হ'ব নোৱাৰে এনে মিছু কৈছি মিছু কৈছি তৰা কাই আৰু অহা জনমত যাতে মই আগত দেখা নাপাওঁ তোমাক আৰু সোনকালতে মৰি যাব লাগিব তাই মৰছি এতিয়া পুলিচ কেছ দিছি নেকি শালা এ পাহাৰ অঞ্চলটো কেনেকা ঠাট্টা কৰছি সবাই নৰ কি হ'ল ওৰ দেখা চাওঁ এতিয়া কি কৰিবি পুলিচ কেছ দিয়ে নেকি দাউদ পুলিচ আহিব পুলিচ গাড়ী মাতলছি পোৱা ধৰবি যদি ভাল লাগিছে লাইক কমেন্ট শেয়ার আৰু লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব